দেউতা দেউতা মা ক'ত মা পাকঘৰত কাম কৰি আছে পাকঘৰত কাম কৰিছে মা অ মা কি হ'ল মই কিবা ৰান্ধি আছো মা শুনাচোন তোমাৰ লগত এটা জৰুৰী কথা আছে কি জৰুৰী কথা কৈছো শুনাচোন বহিলতে মা জৰুৰী কথাটো হ'ল কি আজি মই বাটেৰে আহি থাকোঁতে এজন মানুহে মোক লাগাল পালে লগ পাই পেলাই ক'লে কি ভাইটি কি কৰা তুমি মই ক'লে নাই একো নকৰোঁ এনেই ঘূৰি আছোঁ পঢ়া শুনা আছে মই ক'লো ছাৰ আছে এইবিলাক ক'লে মোৰ তাৰ এটা পইচা আছে ইণ্টাৰভিউ মাজন আহিব ক'লে দে হ'ব দে যাম দে কি চাকৰি মই পোষ্ট অফিচত যাম পিয়ন আছে সেই পিয়নৰ চাকৰি এটা পাইছিলোঁ এতিয়া মোক অলপ পইচা জৰুৰত আছে পইচা ক'ৰ পাই দিম আমাৰ খাবলৈ একো নাই ঘৰত পইচা ক'ৰ পাই দিম মা তেতিয়াহ'লে মই অলপ বাহিৰলৈ জিয়াৰিলৈ তাক যাওঁ অলপ তাত পইচা মিলাব পাৰোঁ না চাওঁ তই যা বাপা মই অলপমান চেলাৰী মই যাওঁ দে লৈ যাব না ও দাদা দাদা ও জিয়াৰিল দাদা মই দিয়া চিনি পোৱা নাই নেকি পোৱাটোৰ নাম মানে ঘৰটো আছিল যে মোক তাৰমানে অলপ পইচা জৰুৰত হৈছে অলপ এটা মোৰ অলপ অসুবিধা হৈছে আপোনাৰ তাক সেইকাৰণে আহিলে অলপ কিবা সহায় পাম বুলি ৰ'বা গাড়ীখন ভালকৈ মুচি দিয়া গাড়ীখন মুচি দিলে পইচা দিবা না আপুনি 2000 লাগিব কিন্তু দিম দিয়া গাড়ীখন মুচি দিয়া গোটা চাপ কৰি দিম দি আছোঁ ৰ'ব হ'ল না নামো গোটাই দিয়া হ'ল না হৈছে ৰ'ব হৈছে এতিয়া মই পইচাটো দিয়া কিমান লাগিব তোমাক আপোনাকচোন ক'লো 2000 টকা লাগিব বোলে মোৰ অসুবিধা হৈছে গাড়ীখনতে মোচনতে 2000 টকা আপুনি চোন নিজে ক'লাক বোলে আপোনাক 2000 টকা দিমে মই এতিয়া ভিক্ষাৰ দৰে হৈ গৈছোঁ এতিয়া মই পইচা নাই চালা 2000 টকা লাগে আপুনি কৈছে দিবই লাগিব সেইটো আৰু মই নামানো আৰু 2000 টকা দেখি পাইছিলা দাদা কাম কৰিছোঁ 2000 দেখা নেদেখালে কথা নাই কাম কৰিছোঁ তাৰমানে পইচাটো দিবই লাগিব দি আছোঁ ৰ'বা এক টকাটো বোলে দাদা মইতো 2000 টকা মুছো 1 টকাটো মুছো না 2000 টকা কেনে দেখি পাইছিলা দাদা এই 2000 আপোনাৰতো ধুনীয়া পইচা আছে 2000 টকা না আৰু বেৰা যোৱা এই ভগৱান আপুনি কি চোৱা এই দুনিয়া কি হৈছে এই 2000 টকা কথা কৈ গাড়ী মুচিছিলোঁ ভগৱান এই 1 টকা দি পঠাইছে ভগৱান ভাঙিলে ভাঙিলে মৰমৰ সপোন ছিঙিলে ছিঙিলে চেনেহৰ বান্ধোন ভাঙিলে ভাঙিলে মৰমৰ সপোন ছিঙিলে ছিঙিলে চেনেহৰ শুনাচোন বাবা তো দিবা হলাক শুনাচোন আমার পানি লই আসুন কি হল বাবা কি হল সাদিক মান আলগে পানি দিয়া কি হল বাবা তোর কি হল মা মই যেতিয়া জিয়াৰিল তাত গৈছিলোঁ পইচাৰ কাৰণে তেহেঁতে ক'লে কি মই প্ৰথমে অলপ পইচাৰ অসুবিধা হৈছিল অলপ পাৰে যেন দিয়া তেহেঁতে ক'লে তুমি মোৰ গাড়ীখন মুচি দিয়া মই ক'লো আপোনাৰ গাড়ীখন মুচি দিলে কিমান দিব কৈছে 2000 টকা দিম পিছত মা মোক তেহেঁতে গাড়ীখন চাফা কৰি দিব ক'লে মই ক'লে আপুনি কিমান দিব কৈছে 2000 দিম মই গাড়ীখন তেহেঁতক গোটাই চাফ কৰি দিলোঁ লাষ্টত মই যেতিয়া তেহেঁতক যাওঁ
মই বোলো মোৰ পইচাটো দিয়া মোৰ কাম হৈ গ'ল কৈছে 1 টকা লৈ যাওঁ মই কৈছোঁ মই 1 টকা কিয় কাম কৰিম মইতো আপোনাক কৈছোঁ 2,000 টকা লাগিব বুলি তেহেঁতে মোক মাৰি চাৰি দিয়ে দিছে আৰু মোক 1 টকা দিব আছে মই 1 টকা দি কি হ'ব হয় মা আমাৰ নিচিনা দুখীয়া মানুহ ধনী মানুহ পইচা নিদিয়ে মা শুব যাওঁ হে ভগৱান পইচা এটকাও নাই এতিয়া চাকৰিৰো ইণ্টাৰভিউ আছে কি কৰোঁ হে ভগৱান আগলৈ যা চাওঁ ক'ৰবাত সহায় পাওঁ নেকি মই বেগটো পাহৰি গৈছিলোঁ মই মানে পাহৰিয়ে গৈছিলোঁ বেগটোৰ কথা বিৰাট গৰম এই ভগৱান কি কৰোঁ এতিয়া পইচাও নাই কিবা এটা মিলাই দিয়া ভগৱান কি হৈছে আপুনি ইমান চিন্তাত আছে যে দাদা কি কম আজি মোৰ এটা চাকৰি আছে কিন্তু চাকৰি ইণ্টাৰভিউ থাকিলে কি হ'ব মোৰ পইচা নাই হাতত 1 টকাও যেন আজি মই পইচা নাথাকিব যে মই কোনোবাই যাব নোৱাৰোঁ তেনে মোৰ আজি চাকৰিটো সেনে যাব দাদা কি কম দাদা মইতো ইমান সহায় কৰিব নোৱাৰোঁ আপুনিতো হৈ আছে মই অলপমান দিয়ক আপুনি লওক নাগৰিক দাদা আপোনাৰ নাই নহয় যে আপুনি ৰাখক আপোনাৰো সন্ধান লওকচোন নহ'লে থাকক দিয়ক লওকচোন দাদা কেইটো কম 70 টকা হৈছে 50 টকা দিলে হ'ব হে ভগৱান যিজনৰ কাৰণে আজি মই চাকৰিটো পালোঁ প্ৰথমে তেখেতৰ কাষলৈ যাওঁ দাদা দাদা ইয়াত কি হৈছে দাদা ভিক্ষাৰী কেনেকৈ আনি আছে পইচাৰ অভাৱত বেমাৰটো দেখাব মাৰা যাব দে দাদা আপোনাৰ কাৰণে ভিক্ষাৰী আছিল কিন্তু মোৰ কাৰণে ভগৱান এদিন মই এজন মানুহ ধনী মানুহৰ কাষলৈ গৈছিলোঁ মোৰ পইচাও অভাৱ হৈছিল মোৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ হৈছিল সেই চাকৰি মই দিব যাব পৰা নাছিলোঁ সেই ভিক্ষাৰীজনৰ কাষতে মই বহিছিলোঁ তেখেতে মোক পইচা দিছিল সেই পইচা নি মই চাকৰি পাইছোঁ আজি গম পাইছে আপুনি দাদা আপুনি ভিক্ষাৰী বুলি কৈছে কিন্তু মোৰ কাৰণে ভগৱান দাদা কি ক'ব ভিক্ষাৰী মানুহগিলা থকা নাথাকেই হৈছে দাদা এটা কথা ধনী মানুহতকৈ দুখীয়া মানুহ মানৱতা বেছি গম পাইছে আমাৰ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আমাৰ নতুন চেনেলটো আপোনালোকে আগবঢ়াই আনিব ঘণ্টা দবাটো ভাঙি দলিয়াই দিব আমাৰ পেজিব চেনেলটো আগবঢ়াই নিয়ক আগবঢ়াই নিয়ক। বাই বাই